এয়া সমগ্ৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাই কিতাবা একাপ চাহেৰে অপ্ৰায়িত কৰিব বিচাৰিছোঁ। এইটো স্মিতা বাইদেউ। সেয়ে আপোনালোকে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' গাইজ আজি ৰাসকে মুঠ খবৰ আজি দিনৰ ভাগ মই দেখাম আপোনালোকক। মই চাকি দিবলৈ যাম তো সাফলটিং বৰনামঘৰ কলাকৃষ্টি কেন্দ্ৰ সাফলটিঙত বৰনামঘৰত দেখাম আৰু তো চাই দিব ভিডিঅ'টো এণ্ডলৈকে। আৰু ফাইনেলি গাইজ আহি পাই গ'লোঁ আমি সাফলটিং বৰনামঘৰ। আৰু এইফালেদি এনেকৈ সোমাই যাব পৰা যায় আৰু সোমাই গেটখন বনাইছে এইফালে তলেদি সোমাই অলপ অলপ দেখি পাইছ অলপ আৰু দূৰ মানুহে খোজকাঢ়ি গৈ আছে। তো দেখাই আছে আপোনালোকক, ভিডিঅ'টো চাই থাকিব। আৰু এইডোখৰ এইফালে পূৰা দুই চাইডে পূৰা দোকান আৰু পূৰা মানে মেলা লিখা মেলা টাইপ ফিলিং এটা আহি গৈছে আৰু দিয়কচোন। আৰু গাড়ী পূৰা ভৰ্তি। সমগ্ৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাইছোঁ। ইতিমধ্যে আহি পালোহি আৰু এই বেক চাইডে দেখিছে পূৰা প্ৰতিমূৰ্তি ধুনীয়াকৈ পূৰা সজাই দিছে। আৰু এইফালে পূৰা মানুহ আছে, এইফালে মানুহ আছে আৰু আচলতে পূৰা ভিৰ মানে গাড়ী মটৰ এইফালে থ'বলৈ জেগা দিছে। মই আপোনালোকক বেক চাইডে দেখাই দিছোঁ। এই ইয়াত দেখিছেনে, ইয়াতে গাড়ী মটৰবিলাক চব থ'বৰ কাৰণে জেগা দি দিছে, মানে পাৰ্কিং গাড়ী আৰু গাইজ এতিয়া ভালকৈ নেদেখিব পূৰা হেৰি। এতিয়া আমি সোমাই আহিলোঁ আৰু সোমাই আহি এই ইয়াত দেখিছেনে বিষ্ণু প্ৰতিমূৰ্তি ইমান ধুনীয়া ধৰি আছে। আৰু ওপৰত যে দেখিছে এয়া লাইটিং চিষ্টেম পূৰা ধুনীয়াকৈ খুৱাই দিছে। তো এতিয়াও ভালকৈ নেদেখিব কাৰণ ৰাতি হ'লে বেছি ধুনীয়া লাগিব ন, লাইট পূৰা জিক জাক জ্বলি থাকিব। তো ৰাতি বেছি ভালকৈ দেখিব। আৰু গাইজ এয়া হৈছে নামঘৰৰ ভিতৰ ভাগ, পূৰা মানুহ ভৰ্তি দেখিছে নাই। আৰু আমাৰ দাই এয়া প্ৰসাদ বিতৰণৰ কিবা কামত লাগি আছে। আৰু গাইজ এয়া হৈছে কংস বহা আসনখন, কিমান মজাকৈ সাজি উলিয়াইছে দেখিছেনে বাৰু। আৰু গাইজ এয়া হৈছে নামঘৰৰ ভিতৰ ভাগ। তো এয়া দেখিছে সকলোৱে চাকি দিছে, ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাই ভগৱানৰ পৰা আশীষ বিচাৰিছে। আৰু প্ৰত্যেক বছৰে এই দিনটো আচলতে এটা বিশেষ দিন, কাৰণ এই দিনটোতে সকলোৱে ভগৱানৰ ওচৰত আশীষ ল'বলৈ আহে। সাফলটিং বৰনামঘৰ বুলি নহয়, সকলো ধৰ্মীয় অনুষ্ঠানবিলাকত এনেদৰে ভগৱানৰ আশীষ ল'বলৈ যেতিয়া আহে আচলতে এইবিলাক দেখি ভাল লাগে। আৰু ইয়াতে মূল নাটভাগি হ'ব। তই দেখাই দিছোঁ লেফ্ট চাইড আছে। আৰু ইয়াত ভক্তৰ ভিৰ দেখিছে। তো এইফালে চলি আছে মানে দান বৰঙণি কোনে কিমান দিয়ে আৰু বাকী থাকিলে আৰু এই আমাৰ মৃগাংক হাই দিয়া। এই আমাৰ ঋতুস্মিতা বাইদেউ। তো গাইজ এইখিনিতে অলপ আগতে ছোৱালীজনী আচলতে মূৰ ঘূৰাই পৰিয়ে গৈছিলে আৰু অলমষ্ট বা ধৰিলে ছোৱালীজনীক ভালকৈ আৰু বহালে, কিন্তু আচলতে মানুহৰ ইমান ভিৰ আচলতে। এয়া পূৰা মানে এতিয়া দেখিছে ভইচ অভাৰ দিব লাগিব দেখিছোঁ। আমি একাপ চাহেৰে অপ্ৰায়িত কৰিব বিচাৰিছোঁ। সেয়ে আপোনালোকে ব্লগত এয়া নিকিতা বা
বাবলিং বৰনামঘৰ ৰাস চাবলৈ নিমন্ত্ৰণ জনাইছে আৰু গছৰ গাঁৱৰ দুজন শিল্পীয়ে এইজনী আকৌ লাজ কৰিব নোলায় বুলি সন্মুখত থকা দশবতাৰ তো হৈ গ'ল আৰু মানে শেষেই সেই চাকি দি হৈ গ'ল তো এয়া যাব লৈছোঁ আৰু পূৰা মানুহ ভৰ্তি মই কাৰণে ভইচ অভাৰ দিম মাতে একো নক'লে মুখে কাৰণে মাতে কাৰণে মাতিলোঁ মানে মানে মাত আৰু ভইচ অভাৰ দিব তো এয়া দেখিছে পূৰা মানুহ ভৰ্তি তো ঘৰতে যাওঁগৈ আমি আহি পাই গ'লোহি ভাল লাগিলে খুব এনজয় কৰিলোঁ তো এয়া আছিলে আজি ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব